নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল এডি ইনফৰমেশ্যন আসামলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে ইংলিছ ভকেবুলাৰীৰ এটা খুব ইম্পৰ্টেণ্ট টপিক চিননিম কেইটামান খুব সিলেক্টেড ইম্পৰ্টেণ্ট চিননিম লৈ আহিছোঁ। আশা কৰোঁ এইকেইটা আপোনালোকক আহিবলগীয়া এক্সামৰ কাৰণে যথেষ্ট সহায় কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰবোৰ দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনসমূহ পাই যায়। চ' আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰটো চাওঁ আমি। এক নম্বৰ দিয়া আছে ডিনাউন্স। ডিনাউন্সৰ অৰ্থ হৈছে নিন্দা কৰা, আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে। অপশ্যন 8 আছে ডিফেণ্ড। ডিফেণ্ড মানে হৈছে প্ৰতিৰক্ষা, আৰু অপশ্যন চি দিয়া আছে ইপিটম। ইপিটম মানে হৈছে আৰ্হি, নমুনা বা নিদৰ্শন হয়, সেইটোতো হ'ব নোৱাৰে। আৰু ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি বয়কট। বয়কট মানে হৈছে বৰ্জন কৰা। ডিনাউন্সৰ চিননিম কি হ'ব? ডিনাউন্সৰ চিননিম হ'ব বয়কট। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। আমি নেক্সটটো চাওঁ। এবজল্ভ। এবজল্ভ মানে হৈছে মুক্ত কৰা, আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ দিয়া আছে পাৰ্ডন। অপশ্যন বি দিয়া আছে ৰুইন। ৰুইন মানে হৈছে ধ্বংস কৰা, এইটোতো হ'ব নোৱাৰে। আৰু অপশ্যন চি দিয়া আছে ইনচেণ্ট। ইনচেণ্ট মানে আমি জানো ইনচেণ্ট মানে হৈছে উন্মাদ বা বলিয়া এনেকুৱা ধৰণৰ। আৰু ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ পাৰ্ডন। পাৰ্ডন মানে হৈছে ক্ষমা কৰা। চ' এবজল্ভৰ চিননিম হ'ব পাৰ্ডন। নেক্সটটো চাওঁ আমি। নেক্সটটো দিয়া আছে বাৰ্বাৰিয়াছ। বাৰ্বাৰিয়াছৰ মিনিংটো হৈছে বৰ্বৰ, আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ এংগাৰ। এংগাৰ মানে খং। আৰু অপশ্যন বি দিয়া আছে চেনচিটিভ। চেনচিটিভ মানে হৈছে সংবেদনশীল। আৰু অপশ্যন ডি দিয়া আছে ফ্ৰাষ্ট্ৰেট। ফ্ৰাষ্ট্ৰেট মানে হৈছে হতাশ, আৰু ইয়াৰ বাৰ্বাৰিয়াছৰ চিননিমটো হ'ব ফ্ৰাষ্ট্ৰেট। নেক্সটটো চাওঁ আমি। কনচলিডেট। কনচলিডেট মানে হৈছে একত্ৰিত কৰা, আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ দিয়া আছে ষ্ট্ৰেংথান। বি দিয়া আছে ইলকুৱেন্স। ইলকুৱেন্স মানে হৈছে বাকপটুতা, এইটোতো হ'ব নোৱাৰে। আৰু অপশ্যন চি দিয়া আছে কেপেবল। কেপেবল মানে সামৰ্থ্য বা সক্ষম, এইটোও নহয়। আৰু ইয়াৰ শুদ্ধ যিটো চিননিম সেইটো হ'ব ষ্ট্ৰেংথান মানে শক্তিশালী কৰা। নেক্সটটো চাওঁ আমি। নেক্সটত দিয়া আছে কণ্ট্ৰাডিক্ট। কণ্ট্ৰাডিক্ট মানে হৈছে বিৰোধিতা কৰা, আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ দিয়া আছে পাৰপ'জ। পাৰপ'জ মানে উদ্দেশ্য, এইটোতো ইয়াৰ চিননিম নহয়। আৰু অপশ্যন চি দিয়া আছে গ্লুমি। গ্লুমি মানে হৈছে ডাৱৰীয়া, এইটোও হ'ব নোৱাৰে। আৰু ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি দিনে। দিনে মানে হৈছে প্ৰত্যাখ্যান কৰা। প্ৰত্যাখ্যান আৰু বিৰোধিতা দুইটা একেই হয়। চ' কণ্ট্ৰাডিক্টৰ চিননিমটো হ'ব দিনে। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সটটো চাওঁ আমি। ইলকুৱেন্স। ইলকুৱেন্স মানে হৈছে বাকপটুতা, আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ দিয়া আছে ফ্লুৱেঞ্চি। বি দিয়া আছে ষ্টেমাৰিং। ষ্টেমাৰিং। আৰু অপশ্যন চি দিয়া আছে চিপ। চিপ মানে হৈছে সস্তা, এইটো হ'ব নোৱাৰে। আৰু ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ ফ্লুৱেঞ্চি। ফ্লুৱেঞ্চি মানে হৈছে সাৱলীলতা। চ' ইলকুৱেন্সৰ চিননিমটো হ'ব ফ্লুৱেঞ্চি। অ'কে, নেক্সটটো চাওঁ আমি। হাজাৰ্ড। হাজাৰ্ড মানে দুখ কষ্ট বা বেদনা, ইয়াৰ মিনিংটো সেইটো হ'ব। আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে। পেৰিল দিয়া আছে, কনভিকশ্যন দিয়া আছে, ষ্ট্ৰং দিয়া আছে। কনভিকশ্যন মানে হৈছে দোষী সাব্যস্ত কৰা, এইটোতো নহয়। ষ্ট্ৰং মানে হৈছে শক্তিশালী বা বলৱান, এইটো হ'ব নোৱাৰে। আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ পেৰিল। পেৰিল মানে হৈছে বিপদ। নেক্সটটো চাওঁ আমি। নেক্সটটো দিয়া আছে ইমাকুলেট। ইমাকুলেট মানে নিৰ্মল, আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে। এক্সিকুইজাইট, ডিফেট আৰু ডাইভাৰ্চিটি। আৰু ইয়াতে ডিফেট মানে হৈছে হেৰুওৱা, মানে কাৰোবাক পৰাস্ত কৰা। আৰু ডাইভাৰ্চিটি মানে অমিল, মিল নথকা। চ' ইয়াৰ কাৰেক্ট যিটো চিননিম সেইটো হ'ব অপশ্যন এ এক্সিকুইজিট মানে সুন্দৰ। নেক্সটটো চাওঁ আমি। নেক্সটটো দিয়া আছে জুডিচিয়াছ। জুডিচিয়াছ মানে হৈছে বিবেচনাপূৰ্ণ, আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ দিয়া আছে ইনজাষ্টিচ। ইনজাষ্টিচ মানে অন্যায়, এইটোতো হ'ব নোৱাৰে। আৰু অপশ্যন বিত দিয়া আছে থটফুল, আৰু অপশ্যন চিত দিয়া আছে ইৰেগুলাৰ। ইৰেগুলাৰ মানে অনিয়মিত, এইটো আমি সকলোৱে জানো।
এটো হ'ব নোৱাৰে আৰু ইয়াৰ কাৰেক্ট অপশ্যন যেটো সেটো হ'ব অপশ্যন বি থটফুল জুডিচিয়াছৰ সিনোনিমটো হ'ব থটফুল অপশ্যন বি নেক্সটটো চাওঁ আমি নেক্সটটো দিয়া আছে লেক্স লেক্স মানে হৈছে শিথিল ইয়াতে অপশ্যন কেইটা দিয়া আছে অপশ্যন এ দিয়া আছে কেয়াৰলেছ বি দিয়া আছে ৰিলায়েবল সি দিয়া আছে ডাইভাৰ্সিটি ওকে কেয়াৰলেছ মানে হৈছে আধৰুৱা আৰু ৰিলায়েবল মানে হৈছে নিৰ্ভৰযোগ্য আৰু ডাইভাৰ্সিটিটো অমিল আৰু ইয়াত যেটো কাৰেক্ট সিনোনিম লেক্সৰ কাৰেক্ট সিনোনিমটো হ'ব কেয়াৰলেছ নেক্সটটো চাওঁ আমি নেক্সটত আছে মিৰাকুলাছ মিৰাকুলাছ মানে হৈছে অলৌকিক ইয়াতে অপশ্যন কেইটা দিয়া আছে অৰ্ডিনাৰী এটো আমি জানো অৰ্ডিনাৰী মানে সাধাৰণ এটো হ'ব নোৱাৰে আৰু মাৰ্ভেলাছ দিয়া আছে মাৰ্ভেলাছ মানে আশ্চৰ্যজনক আৰু এক্সকাৰশন দিয়া আছে এক্সকাৰশন মানে হৈছে ভ্ৰমণ এটো হ'ব নোৱাৰে আৰু ইয়াৰ যেটো কাৰেক্ট অপশ্যন সেটো হ'ব অপশ্যন বি মাৰ্ভেলাছ মানে আশ্চৰ্যজনক সো মিৰাকুলাছৰ সিনোনিমটো হ'ব মাৰ্ভেলাছ নেক্সটটো চাওঁ আমি Momentous Momentous মানে হৈছে গুৰুত্বপূৰ্ণ অপশ্যন কেইটা দিয়া আছে নোটেবল নোটেবল মানে হৈছে উল্লেখযোগ্য আৰু বিট দিয়া আছে ইনসিগনিফিকেন্ট ইনসিগনিফিকেন্ট মানে হৈছে গুৰুত্বহীন আৰু এৱাৰনেছ মানে হৈছে সচেতনতা এটো হ'ব নোৱাৰে অপশ্যন এটো ইয়াৰ কাৰেক্ট অপশ্যন হ'ব নোটেবল নোটেবল মানে হৈছে উল্লেখযোগ্য বা গুৰুত্বপূৰ্ণ সো মোমেন্টাছৰ সিনোনিমটো হ'ব নোটেবল ওকে নেক্সটটো চাওঁ আমি নেক্সটত দিয়া আছে মনোটনাছ মনোটনাছ মানে হৈছে একঘেয়ামি মানে বা একে ধৰণৰ হয় ইয়াৰ মিনিংটো সো ইয়াতে অপশ্যন কেইটা দিয়া আছে প্লিজেন্ট দিয়া আছে আনন্দদায়ক এটো হ'ব নোৱাৰে টেডিয়াছ দিয়া আছে আৰু অপশ্যন সি দিয়া আছে বিটাৰনেছ মানে হৈছে তিক্ততা সো এটো হ'ব নোৱাৰে আৰু ইয়াৰ যেটো কাৰেক্ট অপশ্যন সেটো হ'ব অপশ্যন বি টেডিয়াছ মানে বিৰক্তিকৰ সো টেডিয়াছটো হ'ব মনোটনাছৰ সিনোনিম নেক্সটটো চাওঁ আমি নেক্সটটো দিয়া আছে ৰিবেলিয়াছ মানে হৈছে ইয়াৰ মিনিংটো হ'ল বিদ্ৰোহী আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে অপশ্যন এ এট্ৰেকিং মানে আক্ৰমণ অপশ্যন বিত আছে সাবমিছিভ মানে হৈছে বশৱৰ্তী এটো নহয় আৰু অপশ্যন সি দিয়া আছে প্ৰতিযোগিতা এটো নহয় আৰু ইয়াৰ যেটো কাৰেক্ট সিনোনিম সেটো হ'ব এটেকিং মানে আক্ৰমণ কৰা বিদ্ৰোহী মানে হ'ল ৰিবেলিয়াছ সো ইয়াৰ সিনোনিমটো হ'ব অপশ্যন এ এট্ৰেকিং নেক্সটটো চাওঁ আমি নেক্সট দিয়া আছে সেভেজ মানে হৈছে অসভ্য বা আনচিভিলাইজড এটো হয় সো ইয়াতে অপশ্যন কেইটা দিয়া আছে চিভিলাইজড এটোটো হ'বই নোৱাৰে ইয়াৰ সিনোনিম এটো এন্টোনিমছে হ'ব সো অপশ্যন বি দিয়া আছে ওয়াইল্ড মানে বনৰীয়া বা এনেকুৱা ধৰণৰ বুজায় আৰু ৰিকভাৰ মানে হৈছে আৰোগ্য হোৱা যিকোনো এটা বস্তু ৰিকভাৰ হোৱা ইয়াৰে কাৰেক্ট যেটো সিনোনিম সেটো হ'ব ওয়াইল্ডটো হ'ব সেভেজৰ সিনোনিম নেক্সটটো চাওঁ আমি নেক্সটত দিয়া আছে ষ্ট্ৰেঞ্জাৰ মানে হৈছে অচিনাকি আৰু ইয়াতে অপশ্যন কেইটা দিয়া আছে এটো দিয়া আছে নেশ্যনেল মানে ৰাষ্ট্ৰীয় এটোটো নহয় বি দিয়া আছে প্ৰপাগেট দিয়া আছে প্ৰপাগেণ্ড মানে হৈছে প্ৰচাৰ কৰা এটো ইয়াৰ কাৰেক্ট অপশ্যন হ'ব নোৱাৰে আৰু সি দিয়া আছে ইমিগ্ৰেণ্ট মানে হৈছে অনুপ্ৰৱেশকাৰী সো ইয়াৰ কাৰেক্ট সিনোনিমটো হ'ব ইমিগ্ৰেণ্ট অপশ্যন সি টো কাৰেক্ট হ'ব